হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল জিতু খান ব্লগছ। তো ফ্ৰেণ্ডছ আপোনালোকলৈ কেনে আছে আশা কৰোঁ ভালে আছে। তো আজি ফ্ৰেণ্ডছ মানে কথাটো হ'ল যে আজি আমি গৈ আছোঁ বাজেংডুবা, ঠিক আছে। মানে বাজেংডুবাৰ কেনেকুৱা ঠাই মানে মই এতিয়ালৈকে যোৱা নাই, আজি প্ৰথমবাৰ গৈ আছোঁ। তো আপোনালোকক বাজেংডুবা ঠাইখিনি দেখুৱাম। আৰু আজি মানে অলপ কাম আছে, বেছি কাম নাই, মানে অলপ টাইম কাম আছে যদি বাজেংডুবা মেঘালয় যাই আছোঁ। আৰু আজি ইমান কাম নাই, অলপ কাম আছে, মানে কামখিনি কৰি আপোনালোকক তাৰ ভাল ভাল ঠাইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। তো চাই থাকক ভিডিঅ'টো আপোনালোকে, আৰু নিশ্চয় ভিডিঅ' এটা লাইক কৰি দিব, ঠিক আছে। ভিডিঅ'টা লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব, আৰু এটা কমেণ্ট নিশ্চয় কৰিব যে আপোনালোকক কেনেকুৱা ভিডিঅ' লাগে বা ভিডিঅ'বিলাক কেনে লাগি আছে আপোনালোকৰ, এটা কমেণ্ট নিশ্চয় কৰিব, ঠিক আছে। আৰু ভিডিঅ'টো চাই থাকক আপোনালোকে আৰু এনজয় কৰি থাকক। আৰু চব ফ্ৰেণ্ডছ আমি ৰেডি হৈ গ'লোঁ, বেগ চেগ পেকিং ৰেডি হৈ গ'ল, আমাৰ হেলমেট চেলমেট গোটেইখিনি ৰেডি। আৰু জানে যে আমি গোৱালপাৰাত থাকোঁ, গোৱালপাৰাৰ পৰা যাব লাগে আমাৰ। তো গোৱালপাৰাৰ পৰা যাব লাগে আমাৰ বাজেংডুবা। তো চাই থাকক আপোনালোকে। মানে ৰাতিপুৱা উঠি গা পা ধুই খাই ওলাওঁতে অলপ দেৰিয়ে হৈ যায়, মানে 9টা বাজিয়ে যায়। তো চব ফ্ৰেণ্ডছ তালা মাৰি ল'লোঁ, তালা খুলি ল'লোঁ। তো ফ্ৰেণ্ডছ আমি ওলাই আছোঁ ঘৰ ৰুমৰ পৰা। তালাটো মাৰি থৈ শুনিছোঁ, লাইট বন্ধ কৰি তালা মাৰি থৈ। তো ফ্ৰেণ্ডছ আমি মেইন টাউনতে থাকোঁ, আপোনালোকে যিহেতু জানে। চব মানে জানে যে পিছফালে হস্পিটেল এটা আছে, চিটি কাৰ্ড আছে, আৰু এই চাইডে হস্পিটেল আছে, এইটো ডাঙৰ ডাঙৰ দুটা হস্পিটেল আছে। মানে আমি টাউনতে থাকোঁ, বেছি দূৰত নাথাকোঁ দিয়ক। মানে এই টাউনত থাকিলে মানে বহুত সুবিধা পোৱা যায়, মানে য'তে যাওঁ মানে ইয়াৰ পৰা গাড়ী ঘোঁৰা পোৱা যায়, সেইকাৰণে আমি টাউনতে থাকোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এনজয় কৰি থাকক, ঠিক আছে। তো ফ্ৰেণ্ডছ চাওক, মানে আমাৰ গাড়ীখন পাৰ্কিঙত আছে, আৰু আপোনাৰ কি হয় এতিয়ালৈকে প্ৰায় 34 আমি গাড়ীখন চলাই ফেলছোঁ, আৰু মাইলেজ বৰ্তমান দি আছে চাওক 64.9। মানে বাঢ়ি যায় মাইলেজ, কিন্তু কেতিয়াবা কেতিয়াবা কমিও যায়, কাৰণ গাড়ী কেতিয়াবা টানি চলাব লগা হয়, তেতিয়া মাইলেজ কমি যায়। তেতিয়া লাহে লাহে চলোঁ, তেতিয়া মাইলেজখন বাঢ়ি যায়। আৰু গাড়ী মানে ধূলি বালি পৰি শেষ হৈ যায়, মানে পাৰ্কিঙত থাকে না, ৰাতি বহুত ধূলি বালি উৰে। তো চাই থাকক আপোনালোকে, আৰু চাওক পাৰ্কিঙত আছোঁ আমি, বহুত গাড়ী পাৰ্কিং আছে, বাহিৰত ওলাব লাগিব। চাওক এইটো চাব লাগিব, এইটো তাৰপিছতে আমাৰ বাইকখন ওলাব পাৰিম। ফ্ৰেণ্ডছ মানে কৈছিলোঁ যে গাড়ীৰ ওপৰত এটা ৰিভিউ ভিডিঅ' দিম দিয়ক, কিন্তু এতিয়ালৈকে মানে টাইম পোৱা নাই, কাৰণে ৰিভিউ ভিডিঅ'টো দিব পৰা নাই, কেনেকুৱাকৈ চলাই কেনেকুৱাকৈ। হেল্পটো বন্ধ কৰি লওঁ। তো ফ্ৰেণ্ডছ মানে কি এতিয়ালৈকে ৰিভিউটো দিব পৰা নাই, যিহেতু মানে ব্যস্ত থাকোঁ। তো যেদিনা ফ্ৰী থাকিম তেতিয়া গাড়ীৰ পৰা ৰিভিউটো দিম, সেইটো গাড়ী কিন্তু কেনেকুৱাকৈ চলে বা কেনেকুৱা মাইলেজ, ৰিভিউ দিম দিয়ক। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, আৰু আমি বাইকখন ওলাই লওঁ, তাৰপিছত গৈ আছোঁ আৰু আপোনালোকৰ ৰাস্তাৰ দৃশ্যবিলাক দেখুৱাই আছোঁ, ঠিক আছে ফ্ৰেণ্ডছ। তো ফ্ৰেণ্ডছ মানে ফাইনেলি আমি আহি পাই গ'লোঁ বাজেংডুবা যোৱাৰ ৰাস্তা, মানে মেঘালয় যাম, মানে বাজেংডুবা যোৱাৰ ৰাস্তা পাই গ'লোঁ। মানে সন্মুখত সন্মুখত তৃষ্ণাই, আৰু এইফালে চাওক বাজেংডুবাৰ ৰাস্তাত সোমাই গ'লোঁ। বাজেংডুবা ইয়াৰ পৰা চাগে 22 কিলোমিটাৰ হ'ব। মানে মই প্ৰথমতে যোৱা নাই, আজি প্ৰথম যাই আছোঁ বাজেংডুবা। চাওক মানে ইয়াৰ পৰা 22 কিলোমিটাৰ্ছ আমি প্ৰথম যাই আছোঁ, আৰু ৰাস্তাৰ ভিউবিলাক আপোনালোকে চাই থাকক। চাই আছে আপোনালোকে, যিহেতু এনেকুৱা ধুনীয়া ধুনীয়া ঠাইবোৰ, তো ভিডিঅ' এটা নিশ্চয় লাইক কৰি দিব। আৰু চাওক মানে ঠাইবোৰ বহুত ধুনীয়া হয় হা, মেঘালয় জানে যেনেকুৱা বহুত ধুনীয়া ঠাই নেই। আৰু মানে মেঘালয় পাহাৰ বহুত অত্যাধিক পাহাৰ, মানে পাহাৰৰ কিমান হাজাৰ হাজাৰ পাহাৰ আছে নাজানো দিয়ক, মানে বহুত পাহাৰ আছে। আৰু মেঘালয় পাহাৰৰ কাৰণে বিখ্যাত, আৰু পাহাৰৰ ওপৰে এইবিলাক ৰাস্তা। আমি যে গৈ আছোঁ ইমান ডাঙৰ ডাঙৰ টাৰ্ণিং, ইমান ভাল ভাল ৰাস্তা, আৰু চাই যাওক। আৰু আহোঁতে চাওক কেনেকুৱা এটা ভিউ পইণ্ট পাই গ'লোঁ আমি, মানে চাওক কি ধুনীয়া আকাশ, মানে এনেকুৱা মজা ভিউ পইণ্ট, আৰু কি ক'ম, মানে মনটো শান্তি হৈ যায়।
তো ফ্ৰেণ্ডছ ফাইনেলি মানে আমি ৰাস্তাত আহি মানে এটা এনেকুৱা ঠাই পালোঁ মানে ৰখিবলৈ মানে বাধ্যতা হৈ গ'ল আৰু কাৰণ চাওক চাৰিওফালে ভিউটো আৰু এইফালে চাইছে না চাওক কি মজা এনেকুৱা ধুনীয়া ঠাই চালে মানে ৰখিবলৈ মন একদম পাগলা হৈ যায় ঠিক আছে আৰু ৰখিছোঁ ৰখাৰ ফাইদাও লৈ আছে বিজানে পেচাব কৰি আছে চাওক আৰু ইয়াতে দুই এটা ফটো উঠিম আৰু ফটোবিলাক পাব আপোনালোকে ইনষ্টাগ্ৰামত তো ইনষ্টাগ্ৰাম পেজটো ফ'ল' কৰি ল'ব চাওক আৰু আপোনালোকক বেক কেমেৰাৰ দেখুৱাই আছোঁ ভিউবিলাক তো ফ্ৰেণ্ডছ মানে কি ইমান ভিডিঅ' আৰু শ্বুট কৰিব পৰা নাই আজিৰ কাৰণে বাছ ইমানখিনিয়ে তো ভিডিঅ' এটা নিশ্চয় লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে